সেই বন্ধু বান্ধৱীসকল সেইটো কি বস্তু যিটো ছোৱালীৰ তাত 3টা আৰু ল'ৰাৰ তাত 2টা থাকে শুদ্ধ উত্তৰটো হৈছে আখৰ মানে ছোৱালী শব্দটোত 3টা আখৰ আৰু ল'ৰা শব্দটোত 2টা আখৰ থাকে তো বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ 5টা বুদ্ধি আৰু আমোদজনক প্ৰশ্ন মই এই ভিডিঅ'টোত আজিও লৈ আহিছো চাচোন কাৰ কিমান বুদ্ধি আছে তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ আগৰ ভিডিঅ'টোৰ প্ৰশ্নৰ উত্তৰটো চাব লওক মোৰ আগৰ ভিডিঅ'টোৰ প্ৰশ্ন এনেকুৱা ধৰণৰ আছিল যে এটা মাছৰ দুখন ভিছা ডুব মাৰিলে সকলো মিছা আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নাও আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া বন্ধু বান্ধৱীসকলৰ নাম ক্ৰমে জানমণি শৰ্মা অভি কলিতা সঞ্জয় কুমাৰ ৰাজবাহাৰ আৰু আয়ুষ ৰয় তো বন্ধু বান্ধৱীসকল এওঁলোক সকলোৱে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তো বন্ধু বান্ধৱ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তো লেটছ গেট ষ্টাৰ্ট বন্ধু বান্ধৱীসকল আপোনালোকে দেখি থকা ফটোখন ভালদৰে মন দি চাওক আৰু খালী ঠাইত কি বহিব আমাক কমেণ্টত জনাওক বন্ধু বান্ধৱীসকল খালী ঠাইত এন বহিব চাওচোন এন কেনেকৈ বহে ইয়াতে O for 1 T for 2 T for 3 4 for 4 F for 5 S for 6 S for 7 E for 8 আৰু N for 9 তো খালী ঠাইত N বহিব তেতিয়াহ'লে বলক বন্ধুসকল আমি দ্বিতীয়টি প্ৰশ্নলৈ যাওঁ আপোনালোকে দেখি থকা কুকুৰকেইটাৰ ভিতৰত এটা কুকুৰ আনকেইটা কুকুৰৰ লগত একদমেই নিমিলে তো চাওচোন সেই কুকুৰটো কোনে বিচাৰি উলিয়াব পাৰে তো বন্ধু বান্ধৱীসকল আপোনালোকে বিচাৰি থকা কুকুৰটো হৈছে 2 নম্বৰ কুকুৰটো 2 নম্বৰ কুকুৰটোৰ চকুৰ দাগটো উল্টা ফালে আছে তেতিয়াহ'লে বলক বন্ধুসকল আমাৰ তৃতীয়টি প্ৰশ্নলৈ যাওঁ আপোনালোকক দুটা কোকা-কোলাৰ লোগো দেখুওৱা হৈছে ইয়াৰে কোনটো লোগো শুদ্ধ আমাক কমেণ্টত জনাওক মই জনোৱাৰ আগতে তো বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ লগতো হৈছে এই লগতো যদি আপুনি কিবা কনফিউজ হৈছে তেতিয়াহ'লে গুগলত গৈ চাই ল'ব পাৰে তেতিয়াহ'লে বলক বন্ধুসকল আমাৰ চতুৰ্থটি প্ৰশ্নলৈ যাওঁ পাখি আছে পক্ষী নহয় সুৰ আছে হাতী নহয় বাঁহী বজায় কিন্তু কৃষ্ণ নহয় মানুহ খায় গৰু খায় সি কিন্তু ৰাক্ষসো নহয় বন্ধু বান্ধৱীসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ম অতি সহজ আছিল ন বন্ধু বান্ধৱীসকল তেতিয়াহ'লে বলক বন্ধু বান্ধৱীসকল আমাৰ অন্তিম প্ৰশ্নটোলৈ যাওঁ আপোনালোকে দেখি থকা পৰিয়াল দুটাৰ ভিতৰত কোনটো পৰিয়াল আটাইতকৈ দুখীয়া পৰিয়াল আমাক সোনকালে কমেণ্টত জনাওক বন্ধু বান্ধৱীসকল ইয়াত বি নম্বৰ পৰিয়ালটো আটাইতকৈ বেছি দুখীয়া কিয়নো বি নম্বৰ পৰিয়ালটোৱে হেলদি জাতীয় খাদ্য খাই আছে কিয়নো দুখীয়া পৰিয়ালবোৰে স্বাস্থ্যৰ যতন বেছি ৰাখে সেইকাৰণে সিহঁতে চব্জি জাতীয় খাদ্য খাই আছে আৰু কিছুমানে ভাবিব পাৰে যে বি নম্বৰ পৰিয়ালটো ধনী পৰিয়াল কিয়নো সিহঁতৰ তাত এটা মোবাইল আছে কিন্তু বন্ধু বান্ধৱীসকল সেই মোবাইলটো মোবাইল নহয় সেই মোবাইলটো খিলনাহে তো বন্ধু বান্ধৱীসকল আপোনালোকে কোনটো পৰিয়াল আটাইতকৈ দুখীয়া পৰিয়াল বুলি ভাবিছিল আমাক কমেণ্টত জনাব একদমেই নাপাহৰিব তেতিয়াহ'লে বলক বন্ধুসকল আমি আজিৰ প্ৰশ্নটোলৈ যাওঁ আপোনালোকে দেখি থকা ফটোখনত কি সংখ্যা লিখাই আছে আমাক কমেণ্টত জনাব একদমেই নাপাহৰিব শুদ্ধ উত্তৰ দুয়োটাসকলৰ নাম মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম তো বন্ধুসকল ভিডিঅ'টোত কিবা ভুল হ'লে মোক ক্ষমা কৰি দিব তো বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো বাই বাই জয় আই অসম